আমাৰ গানটো কেনেকুৱা লাগিছে বৰ ধুনীয়া লাগিছে আপুনি বলম ভাই তা আপোনালোক গান গোৱা হ'ব তুমি চিন্তা নকৰিবা তুমি এবাৰ লেটাৰটো পাবা টিকি থা তিৰি 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 মই খাং বিৰি তিৰি নাথাকিলে মোৰ বিৰিটা পালে যাব ৰে তিৰি 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 বিৰি খামে মই খামে কি কথা চাইলা চাং মোক কিটো দিবা যাবা কৈ যাবি মই বাজাং দে ফটো ভাব জেকসন সান নাতে বাজাং বজা Okay, tay. Sadagana. Managana. Oh no! তোমালোকে বুজাই আছা প্ৰেক্টিছ কৰি আছো ঠিক আছে না তোমাৰ ঠিক আছে না প্ৰেক্টিছ তোমাৰ তোমাৰ মোৰ হৈছে বহুত সাহা হ'ব ভাইটি হ'ব বাৰু তোমালোকৰ না ঠিক আছে না প্ৰেক্টিছ কৰি আছো নেগুলা প্ৰেক্টিছ কৰি আছো ৰবা তোমাৰ কেনেকুৱা চলিছে বঢ়িয়া তোমাৰ মোৰ পৰা খাতা বালি খালি দিছো তোমাৰ ক্লিয়াৰ হৈছে খালি দিছো অকমান বজাচোন অলপমান কি বজা তুমি এতিয়া নে বজা কি বজাইছা মই তোমাক কি শিকাই দিছিলো তোমাক থা তিৰি তিৰি থা তিৰি তিৰি থা তেৰে থা তিৰি বক তেনেকুৱা নহয় থা তিৰি তিৰি নহয় থা তেৰে স্যার কি তুমি তিৰি নাই বুলি কোৱা এ ৰাম তুমি গুৱাহাটীত ফাংচন কৰিছিলা নে স্যার হাইটাই তোমার থা তিৰি কি স্যার তুমি কি বজাইছা এইবিলাক থা তিৰি নাই হয় নাকি তাই ইফালে চাওক মান থা তিৰি মই বিৰি খাম থা তিৰি থা তিৰি নাই তুমি বিড়ি খাওয়া ঠিক আছে তোমাৰ তিৰি নাই নাই স্যার তুমি খোৱা বিড়ি হা বিৰি নাখাওঁ মাজে মাজে খাওঁ খোৱা ঠিক আছে তোমাৰ ইন্টাৰভিউত পাছ কৰছা তুমি মই লিখি দিম খাতা কলম আনিবা অলপ আছে খাতা কলম আনিবা যোৱা খাতা কলম এই কিবা এই থাকি খাতা কলম আনি খাতা কলম আনাছোন তোমাক লিখি দিম তোমাৰ হ'ব এই আমাৰ তোমাৰ নামটো কিবা আছিল নে মোৰ নাম নামটো পাহৰি গলো মোৰ নাম টেংগো আচ্ছা তোমাৰটো এবাৰ তুমি খাতা পত্ৰ আনিবা ক্লাসে তোমার ধা ধিন না তিন তেরে কেতে 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 ধিন বোঝা তিনটা বঢ়িয়া তুমি ইয়াৰ বঙাইত কৈছিলি নেকি তুমি সিদিনাখন ল'ৰা এজনে কল মোক তোমাৰ কথা ভাল ঢুলকি বজোৱা শুন আকৌ বঢ়িয়া তুমি পাছ কৰিছা ইণ্টাৰভিউত পাছ কৰছো মই তুমি চিন্তা নকৰিবা ভাইটি অকণমান মই পানী খাব লাগিছিল পানী অকণমান পানী আনাচোন এই ভাইটিটোক পঠাই দিব সোনকালে পানী বহা ভাল ভাইটি বঢ়িয়া তুমি ইণ্টাৰভিউ পাছ কৰিছা সেইবিলাক কৰা তোমালোকে মোক ভাইটি বুলি ভাবি বিচাৰিছে তোমালোকে সি তিৰি নাই কয় তেৰে কেতে ক'ব লাগে কি আনা খাতাখন আনাচোন চাহ আনিছোঁ এইখন আনা তুমি বহা ইয়াত সেকশন স্যার একদম ঠিক আছে বাৰু চাহ বাৰু এই স্যার সেকশন স্যার বিৰি ৰবা চোৱাচোন ধা তিৰি নাই তই খা বিৰি এইবিলাক কি লিখিছা তোমাৰ মাথা লিখিছা স্যার তিৰি নাই কি লিখিছো তোমাৰ এতিয়া তোমাৰ ইণ্টাৰভিউ হ'ব তোমাৰ ধা তেৰিতে বজাচোন অকণমান তোমালোকে দুজনে পাছ কৰিছা তোমালোকৰ কালি গুৱাহাটীত ফাংচন আছে তোমালোকৰ দুজনৰ মোৰ লগত যাব লাগিব ফাংচনত যাবা আমাৰ মঞ্চত আহি পাইছে তেওঁলোকৰ দুজনৰ নাম হ'ল চেং মাছ গৰে মাছ মঞ্চত আহি পাইছে তেওঁলোকৰ ঘৰ অৰিজিনেল ঘৰ হ'ল নখষ্টৰ খাচ পাৰ্টিৰ ঘৰ বাটাম ছাৰ আহি পাইছে মঞ্চত এই দেখিবলৈ পাব এই চেং মাছ গৰে মাছ মঞ্চত আহি পাইছে আমাৰ দৰ্শকসকল আপোনালোকে গান দেখিবলৈ পাব ইমান ধুনীয়া গীত গায় ইমান ধুনীয়া ফাংচন কৰে চেং মাছ আৰু গৰে মাছ আহি পাইছে আমাৰ মঞ্চত
বহা 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 বাহ বঢ়িয়া বঢ়িয়া তেওঁৰ নাম চেং মাছ তেওঁৰ নাম গৰে মাছ আহি পাইছে বহা 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 এইবাৰ গান হ'ব আমাৰ ইয়াত গান গাবলৈ আহিছে ইয়াত তুমি আহি পালা ভালে আছে everybody yes this is my cheng mas gore mas oi cheng mas gore mas dhorte dilo na mute dhorte paila এইবিলাকে মোৰ শিষ্য এইবিলাকে মই শিকাইছোঁ এইবিলাক মোৰ শিষ্য মই গুৰু ভালে গান গাইছে গতিকে গানটো ভাল লাগিছে ৰাইজে তালি মাৰিছে এতিয়া কি গাবা তোমালোকে কি গাবা এতিয়া গানটো বৰ ধুনীয়া হৈছে আমি এতিয়া নাচা বাদাম ঠিক আছে বাদাম ৰাইজ বাদাম গানটো গাব নাচা বাদাম কাঁচা বাদাম গানটো গাব এতিয়া গাব গোৱা nasa badam ami nasa badam malole badam akai mala lagi tan nasa badam ami nasa badam malole kadoi mala lagi tan badam mama nasa badam mala lagi leka mangga kalijan nasa badam ami nasa badam বৰ ধুনীয়া লাগিছে হ'ব তুমি চিন্তা নকৰি তুমি এইবাৰ লেটাৰটো পাবা তুমি প্ৰথম পুৰস্কাৰ পাবা মই নোৱাৰিম মই বুঢ়া হৈছোঁ এতিয়া ঠিক আছে গাম বাৰু ঠিক আছে গান গাম মই এটি হোলী গীত গাম কিবা ভুল হয় মোক ক্ষমা কৰিব মানচুৱাৰে খেলে কে হলিয়া मजुआरे खेले के होलिया आगे सेल नाम सीता पीछे सेल मजुआरे होलियाले खेले के होलिया होलियारे खेले के होलिया নমস্কাৰ আজি ৰাতিপুৱাৰ সাংস্কৃতিক ইয়াতে সামৰণি মাৰিলোঁ নমস্কাৰ এয়া আমাৰ চেং মাছ গৰে মাছ আজি ভিডিঅ'টো কেনে পালে আৰু লগতে আমাৰ এয়া ছাৰ জেকে ছাৰ তো গাইজ আমাৰ যদি ভিডিঅ'টো দিছে চাই ভাল পায় আপোনালোকে তো লাইক শ্বেয়াৰ আৰু আপোনালোকে জানে কি কাম কি কৰিব লাগে মুঠতে সাবস্ক্ৰাইবটো কৰি ঘণ্টা দবাই দিব আৰু আমাক আগেয়ে পৰা সহায় কৰি দিয়া প্লিজ আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব শ্বেয়াৰ কিন্তু এটা জৰুৰ কৰিব আপোনালোকে শ্বেয়াৰটো জৰুৰ প্লিজ কৰি দিব ঠিক আছে আপোনাৰ শ্বেয়াৰটোৱে আমাৰ কাৰণে বহুত ধন্যবাদ গাইজ থেংক ইউ ছ' মাছ